হাই গাইজ, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টোলৈ মৰম চেনেহ দিব। এয়া আমি গণেশ পূজালৈ গৈছিলোঁ। আপোনালোকে চাই লওক দৃশ্যটো, গণেশ পূজা কেনেকৈ পালন কৰা হ'ল। এয়া দেখিলেনে মানুহ খুবেই বেছি, আৰু আপুনি দোকানবিলাক চাব পাৰে, গাড়ী আৰু এইফালে ব্ৰিজৰ তলতে মানে দৰ্শন কৰা হৈছে সকলোবোৰ মিলি জুলি কেনে। আৰু এতিয়া আমাৰ দৰ্শন কৰা হ'লে আমি অলপমান আগত আকৌ বজাৰ কৰিবলৈ যাম। আপোনালোকে চাই থাকক ভিডিঅ'টো, এণ্টাৰটেইনমেণ্ট পাব। সোণাৰ গহনাৰ দোকান আছে। গাইজ আপোনালোকে দেখিছেনে? এই মোৰ মানুহজন ভিডিঅ' বনাবৰ কাৰণে ইমান লাজ, কিন্তু ঘৰত আহি কেনে কৈ থাকে আকৌ ভিডিঅ' বনাবাচোন, ভিডিঅ' বনাবা, কিন্তু নিজে নবনাই আৰু মোক কৈ থাকে কেমেৰাটোও ধৰিব নোৱাৰে, মানে এনেই লাজুকীলতা তাৰমানে। ছোৱালী যেনেকে মানে বিয়াৰ দিনা কেনে লাজ কৰে ওলাই আহিবৰ কাৰণে, এই মোৰ মানুহজনে সেনেকুৱা লাজ কৰে। মানে এতিয়া দেখিছেনে কেনেকে গৈ আছে পুৰা পুৰুকে। পূজাখনতো শান্তি দিয়া নাই, মানুহ পূজাত দৰ্শন কৰিবলৈ আহে শান্তিমতে, আকৌ মানুহজন মোৰ গুচি যাই আছে। বল বল পটাপট ঘৰলৈ যাব লাগে, মানে কেৱল খাই কেনে ঘৰলৈ যাব লাগে। এটা বস্তুও কিনিব নিদিয়ে। এই পুৰুষ মানুহ জাতিটোৰ লগত এনেকে গেলে এনেকুৱাই হয়, পুৰুষ বিলাক এনেকুৱাই হয়। পুৰা মানে খালি চোৱা চিৰিকে চাই থাকে, বস্তুবিলাক চাই থাকে, কিন্তু চালে কি হব, বস্তুটো দিবতো পাৰিব লাগিব। বস্তুটো নিদিয়ে, খালি দেখিছে নে কেনেকে পুটুং পাটাং চাই আছে। আৰু মানুহ কিন্তু খুবেই বেছি হৈছে দেই, ক'ব ভাষা নাই আৰু বহুত ধুনীয়া লাগিছে মানে পৰিৱেশটো, আৰু বস্তুবোৰো ইমান ধুনীয়া ধুনীয়া আনিছে। পূজাৰ বস্তু সামগ্ৰীবিলাক বহুত ধুনীয়া সামগ্ৰীবোৰ। আৰু এয়া দেখিছে আমি মানে অভাৰ ব্ৰিজত মানে উঠি আছো আমি খটখটি দি। তাৰপিছত আকৌ আমি আপোনালোকে শেষলৈকে চাই থাকিব, মানে কি আনিব যাই আছো আপোনালোকে গম পাব। আমি মানে অলপ মানে বজাৰ কৰিবলৈ যাই আছো। বজাৰটো হ'ল যে আমি অলপমান সেই আৰু চব্জি ল'ম, আকৌ চব্জি লৈ কেনে মানে আকৌ ঘৰলৈ উভতি যাম। আৰু এয়া চব্জি আনিছোয়ে, আপোনালোকে দেখা পাইছে। তাৰপিছত অমিতা আৰু ভোল আনিলো। মই জকাই আছো আৰু বেলেগ বস্তুটো কিনি নেদে, মানে খোৱা খাদ্যটো আৰু চব্জিটো কিনিলে। সেইটোৰ কাৰণে মোক কৈ আছো, ভোল আৰু অমিতা বেপাৰী, ভোল আৰু অমিতা বেপাৰী কৈ আছো। দেখিলে নহয় আপোনালোকে, এয়া দেখিছে নে এইটো কালী মন্দিৰ হয়, খুবেই বেছি ধুনীয়া কালী মন্দিৰ, বহুত ধুনীয়া। এয়া অভাৰ ব্ৰিজৰ তলৰ পৰাই ভিডিঅ' বনাইছো। ইয়াত সেইফালে মানে আমব্ৰেলা কেইটা যে আছে, মানে আমব্ৰেলাৰ তলত চব্জি দোকান বহিছে। আৰু অলপমান আগত আপোনালোকক দেখাই আছো, আপোনালোকে দৃশ্যবোৰ চাই থাকক, ধুনীয়াকে গম পাব। তাত মানে বহুত সুন্দৰ মানে, আৰু ক'বলৈ ভাষা নাই, ধুনীয়া দেখি। বস্তুবোৰ দোকানবোৰ আছে, আৰু ধুনীয়া কাপোৰৰ দোকান লাগে আপোনালোক। এয়া চব্জিৰ দোকান হয় এইখিনি মানে। তাৰপিছত আৰু এয়া সেই লাইটিং মাৰি আছে। তাৰে অলপমান আগত মানে এই গণেশ মন্দিৰটো দেখাই পাইছে, গণেশ মন্দিৰটো অলপমান আগত হৈছে। টাউনখন বেছি ডাঙৰ নহয় বাৰু, সৰুৱে হয়। আৰু সেই আৰু কিন্তু খুবেই বেছি মৰম লগা। দেখিলে নে আপোনালোকক আমি মানে দেখাই আছো, অভাৰ ব্ৰিজৰ ওপৰৰ পৰা মানে দৃশ্যবিলাক তললৈকে দেখাম, আপোনালোকে চাই থাকক। ইয়াৰ ফালে গাড়ী যাই আছে, গাড়ীবোৰ যাই আছে। ৰাতিয়ে হৈছে, মানে ৰাতি সিমান ভালকে দেখা নাযায় যে, পোহৰ বিলাক নুঠে। আৰু আমাৰ ইমান দামী মোবাইল নহয় পোহৰ উঠিবৰ কাৰণে। আপোনালোকক দেখাই আছো, অলপ টাইমৰ পিছত আপোনালোকে দেখা পাব। সেই কি বুলি কয়, অভাৰ ব্ৰিজৰ পৰা তললৈকে মানে বস্তুবোৰ মানে ধুনীয়াকে কমপ্লিট ধুনীয়াকে দেখা পাব, বহুত ধুনীয়াকে দেখা পাব। চাই থাকক শেষলৈকে, মানে গম পাব মানে কি মানে তলত মানে কেনেকুৱা পৰিৱেশ হৈ আছে। এয়া দেখিলে নহয় মানুহবোৰ অতি কিমান ভিৰ। আগত মানে ভিৰৰ আধা আধি মানুহ নাইকাই হ'ল, আৰু তথাপিও আগৰ ফালে আছে মানুহ। বহুত ধুনীয়া, কিবা লাইটিং লগাই আছে। দেখিলে নহয় কিমান ধুনীয়া, এইফালে কি ধুনীয়া এটা পৰিৱেশ, মৰম লগা পৰিৱেশ। আৰু তলত চাওক, আৰু অলপ পিছত দেখাই আছো আপোনালোকক, মানে ধুনীয়া কিছুমান বস্তু দেখা পাব। খুবেই বেছি ধুনীয়া, মৰম লগা। এয়া দেখিলে নহয়, ৰাস্তা কিন্তু মানে একেটা ৰাস্তাই পাই ঘূৰে। ইয়াৰ বস্তু দেখিলে কি ধুনীয়া, মৰম লগা ফুলদানিবোৰ।
বহুত ধুনীয়া ধুনীয়া ফুলদানিবোৰ দেখি কিনে মোৰ আনো আনোই লাগিছিল, কিন্তু এয়া মোৰ মানুহজনে নিদিলে আৰু কি কৰিব। নিদিলেতো আৰু উপায় নাই, নিজৰতো টকা পইচা থাকিলে হয়তো ললো হয়ে। টকা পইচা নাই কেনে আজিকালি দিনত টকা পইচাই মেইন আৰু। এই দেখিলে নে মানুহবোৰ কিমান বহুত মানুহ আছে, ক'ব গ'লে বহুত বেছি। এই লাইটিংবোৰ দেখিছেনে, কিবা এইটো কি লাইটিং মানে মই নাজানো। বহুত ধুনীয়া ফল মূলৰ দোকান, যি লাগে মানে আপোনালোকে তাকে পাব আকৌ। বহুত ধুনীয়া পৰিৱেশ আৰু। আপোনালোকক গণেশ পূজাৰ মণ্ডপটো দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। এয়া এইবোৰ মানুহ আকৌ অহা যোৱা কৰি আছে। বহুত ৰাতিলৈকে হৈছে। আৰু মানুহবোৰে নিজৰ পৰিয়ালৰ সৈতেও ধুনীয়াকে ৰাতি আহিব পাৰে। কাৰণ দিনততো মানুহবোৰে ছুটিটো নাপায়, চবৰে নিজৰ নিজৰ কামত ব্যস্ত আজিকালি। আজিকালি টকা পইচাই মেইন না, টকা পইচা নহ'লে এই দুুনীয়াখনত চলিব নোৱাৰে। ইয়াতে দেখিছে সুভাষ চন্দ্ৰৰ বসুৰ প্ৰতিমা বনোৱাই ৰখা হৈছে, বহুত ধুনীয়া। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। যদি বেছিকৈ ভাল পাইছে ভিডিঅ'টো আমাৰ, তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো। গাইজ, আপোনালোকৰ এটা এটা ছাবস্ক্ৰাইবে আমাক ভিডিঅ' বনোৱাৰ উৎসাহ জনায়। আপোনালোকে ভিডিঅ'টোত মৰম দিব বুলি আশা কৰিলোঁ।